এতিয়ালৈকে ফোন এটা লগাব লাগিব নমস্কাৰ কোভিড-19 আনলক প্ৰক্ৰিয়া এতিয়া গোটেই দেশতে আৰম্ভ হৈ গৈছে এনে ক্ষেত্ৰত নিজৰ ঘৰৰ পৰা নিতান্ত প্ৰয়োজনতহে বাহিৰলৈ ওলাওক ফেস কভাৰ বা মাস্ক পিন্ধাৰ সময়ত মনত ৰাখক যাতে মুখ আৰু নাক ভালদৰে ঢাক খায় সাৰ্বজনিক স্থানত অতি কমেও 2 গজ দূৰত্ব বজাই ৰাখক হাত আৰু উশাহ সম্বন্ধীয় স্বচ্ছতা পালন কৰক মনত ৰাখক অকণমান অসাৱধানতাই বিপদ ঘটাব পাৰে কাহ জ্বৰ বা উশাহ লোৱাত কষ্ট হলে শীঘ্ৰে ৰাজ্যিক হেল্পলাইন নম্বৰ 104 বা ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 1075 যোগাযোগ কৰক ভাৰত চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত হাই জাহানি মৰা নেটৱৰ্ক চালা এইটোকে ভাঙিব লাগে Move it, get out